ইমান জোৰকে পেচাব লাগিছে। ল'ৰাটো ইমান দেৰিলৈকে টয়লেটৰ পৰা যোৱাই নাই। কি যে কৰো। ল'ৰাটো টয়লেটলৈ গৈ বাৰে বাৰে কিয় ঘূৰি আহে, চাওঁগেচোন কি আছে। টয়লেটত ইমান ধুনীয়া ছোৱালী এজনী আছে, সেইকাৰণেহে ল'ৰাটো বাৰে বাৰে ঘূৰি ঘূৰি আহি থাকে। Good morning, good morning. বহা বহা। তোমালোকে 1 মিনিটৰ ভিতৰত কোনে কি ছবি বনাই দিব পাৰা আনাচোন। 1 মিনিটৰ ভিতৰত কি ছবি বনাব পৰা যাব? হাতী এটা বনালে ভাল হ'ব নেকি? ঘোঁৰা এটা বনালে 1 মিনিটতকৈ বেছি লাগিব। কি বনাও ভাবিব পোৱা নাই। কি ফুচফুচাই আছা? টাইম গৈ আছে। কি বনালি এইটো? একো মনিকে পোৱা নাই দেখোন। এইটো সৰিয়হৰ গুটি ছাৰ। আচ্ছা আচ্ছা, ঠিক আছে, পাৰিছা। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। বহা। সকলোৱে মনে মনে থাকা, এতিয়া প্ৰেজেণ্ট মাৰিম। ৰুল নম্বৰ 1, য়েছ ছাৰ। ৰুল নম্বৰ 2, য়েছ ছাৰ। ৰুল নম্বৰ 3, য়েছ ছাৰ। ৰুল নম্বৰ 4। য়েছ ছাৰ। কি হ'ল, তুমি আজিও লেতেৰাকৈ আহিলা যে? এইফালে আহা। কাণত সেইটো কি? তাৰমানে তুমি বিড়িও খোৱা? মই নাই খোৱা ছাৰ, মোৰ পাপাই খাই কিনে ইয়াত ৰাখি দিলে। মিছা কথা ক'বলৈ আহিছা? যোৱা। বন্ধুসকল, ভিডিঅ'টি লাইক কৰিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কৌতুক পাই থাকিবলৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটি দবাই দিব। ধন্যবাদ।